শংকৰ নহয় অসমৰ, নহয় কেৱল ভাৰতৰ। শংকৰ হ'ল আমাৰ গুৰু বিশ্বভুৱনৰ। শংকৰ নহয় অসমৰ, নহয় কেৱল ভাৰতৰ। শংকৰ হ'ল আমাৰ গুৰু বিশ্বভুৱনৰ। এনে এজন ধৰ্মগুৰু ক'তো পূজা নাই। পূবানৰলো বুলি মাতেৰি নিয়াই। শংকৰ নহয় অসমৰ, নহয় কেৱল ভাৰতৰ। শংকৰ হ'ল আমাৰ গুৰু বিশ্বভুৱনৰ। জগতত আছে মুখ্য চাৰিটা ধৰ্ম, বৌদ্ধ, খ্ৰীষ্ট, ইছলাম আৰু আৰ্য সনাতন। শংকৰ নহয় অসমৰ, নহয় কেৱল ভাৰতৰ। শংকৰ হ'ল আমাৰ গুৰু বিশ্বভুৱনৰ। বৌদ্ধ শবৰ ধৰ্মপুথি নাম ত্ৰিপিটক। খ্ৰীষ্ট শবে মানি চলে শাস্ত্ৰ বাইবেলক। শংকৰ নহয় অসমৰ, নহয় কেৱল ভাৰতৰ। শংকৰ হ'ল আমাৰ গুৰু বিশ্বভুৱনৰ। কুৰাণ হ'ল ধৰ্মশাস্ত্ৰ, ইছলাম ধৰ্মত সনাতন আৰ্য ধৰ্মৰ গীতা ভাগৱত। শংকৰ নহয় অসমৰ, নহয় কেৱল ভাৰতৰ। শংকৰ হ'ল আমাৰ গুৰু বিশ্বভুৱনৰ। যিহেতুকে আৰ্য ধৰ্ম সবাতকৈ পুৰণি, ৰচিছিল বহু পুথি নানান ঋষি মুনি। শংকৰ নহয় অসমৰ, নহয় কেৱল ভাৰতৰ। শংকৰ হ'ল আমাৰ গুৰু বিশ্বভুৱনৰ। শংকৰ নহয় অসমৰ,
শংকৰ নহয় অসমৰ, নহয় কেৱল ভাৰতৰ, শংকৰ হ'ল আমাৰ গুৰু বিশ্বভুৱনৰ। হে ৰাম জয় হৰি কিয়ে জয়, জয় হৰি গোপাল গোবিন্দ ৰাম। বান্ধৱ কৃষ্ণ, আকৌ পুনৰ লগ পাম নতুন এটা ভিডিঅ'লৈ। বাই বাই।